আজি মই যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰে নগোহাঁই সত্ৰলৈ। তাতে মানে এটা সৰু অনুষ্ঠান আছে। বলক আপোনালোকে ভিডিঅ'টো চাওক। তাতে গৈ কি হয় আপোনালোকক গোটেই বিতংকৈ জনাই আছোঁ শেষলৈ। এয়া আমি আহি পালোঁ আৰু লেংটা চৌধুৰীপাৰা সত্ৰৰ কাষেৰে যাব লাগিব। এইটো ৰাস্তাৰে অকণমান গৈ পেলাই আমি পাম। এয়া আমি আহি পালোঁ আৰু ইয়াতে এইটোৱে হ'ল নগোহাঁই সত্ৰ। এইটো আহি পালোঁ। ইয়াতে পংকজলোচন গোস্বামীদেৱকো নিমন্ত্ৰণ জনাইছে। তেখেতক সৰুকৈ এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখি সম্বৰ্ধনা জনোৱা হ'ল। তাৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে আগবঢ়াই নিয়া হ'ল। এয়া বৃক্ষৰোপণ কাৰ্যসূচী। ইয়াৰে তাৰপিছত এনেকৈ আমি ভোগ প্ৰসাদ খাই ঘৰলৈ উভতিলোঁ। আৰু এনেকুৱা ভ্লগ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।